হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। তো মানে আজি মানে মই এইকেইটা কথা আপোনাক ক'ব গৈছোঁ। মানে আপোনালোকৰ ঘৰত যদি এনেই বহি আছিলে, এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। মানে আপোনালোকৰ মানে জীৱন সলনি হৈ যাব, জীৱনত কি আছিলে চব আঁতৰি জীৱন লোকৰ ওচৰত পইচা খুজিবলৈ মানে হাত পাতিবলৈ নালাগে। কাৰণ নিজে ঘৰত থাকি পিনে নিজৰ ভৰিত নিজে থিয় হ'ব লাগে। আজিকালি কোনো কাৰো হেৰি নকৰে। তো মই মানে আগত একো কৰা নাছিলোঁ। তো মই এনেই ঘৰত থাকোঁ, মানে মাথাত মানে নলেজ বহুত আহে। তো মানে মোৰ কৰিবলৈ মন নাযায়। তো চেষ্টা কৰি চালোঁ যে কৰিব পাৰিম নে নোৱাৰিম। তো ময়ো ঘৰত থাকি মই কিবা এটা কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকক গোটেই ভিডিঅ'টো দেখাই দিম মানে মই কি কৰিছোঁ, কি নাই কৰা। তো আপোনালোকৰ যদি কৰিব মন আছে, যদি ঘৰত থাকি পইচা কিবা হেৰি ইনকাম কৰিব মন আছে, তো মানে ডেইলি কিবা এটা কৰিব মন আছে, তো আপোনালোকে এনেকুৱা মানে হেৰি আছে। তো মই যিকেইটা কৰি আছোঁ, তো আপোনালোকক কম মানে কি কৰিব লাগে, কি কৰিব নালাগে ঘৰত থাকি মানে। আৰু মোৰ মানে ইউটিউবৰ ওপৰত মানে মোৰ নতুনকৈ ভিডিঅ' বনাইছোঁ। মই জানো যে মোৰ ভিডিঅ'টো ইমান ভাল নহয়, কাৰণ নতুন আছোঁতো ইমানকৈ ভাল নহ'ব পাৰে, কাৰোৱে ভাল নহয়। তো প্ৰথম 1-1.5 বছৰ কৰিব হয় যে তেতিয়া আপোনালোকৰ পৰা নলেজকেইটা আহি যাব। নলেজ ভালকৈ আহি পালেতো 1-1.5 বছৰ পূৰা কাম কৰিব লাগিব আপোনালোকে। সেই 1-1.5 বছৰ কাম কৰাৰ পিছতো আপোনালোকৰ পৰা নলেজটো আহি যায়। তো তাৰপিছত এতিয়া মই যাওঁ বোলোতো এতিয়া মই কিবা এটা কৰি আছোঁ, তো আপোনালোকক দেখাই দিলোঁ। আপোনালোকে কৰিব, ঘৰত ট্ৰাই কৰি চাব, পাৰে যদি কৰিব আৰু। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছে। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ আপোনালোকে মোক পূৰা ছাপোৰ্ট কৰি পিনে মোক মানে অকণমান আগবঢ়াই দিয়ক মানে। আৰু মই নতুন ভিডিঅ' বনাইছোঁ, তো অকণমান আগবাঢ়ি গ'লে মনটো আৰু ভাল লাগিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি দিব পাৰে। আৰু মই দেখাই আছোঁ বোলে আপোনাৰ 5 মিনিট কি আছে, কি নাই, কি খুলিছোঁ, কি নাই খোলা। আৰু ঘৰত থকা মানে ঘৰত থাকি কেইটামান বিজনেছ কৰা, সেইকেইটা হৈছে আপোনালোকে 1 নম্বৰ গেলামাল দোকান, আৰু 1 নম্বৰ কেতিয়াও নৰখে। 2 নম্বৰ কাপোৰৰ দোকান কেতিয়াও নৰখে। আৰু 3 নম্বৰ আপোনাৰ ঘৰৰ কিবা হেৰি কৰিব হ'লে সেইকেইটা কাম কেতিয়াও নৰখে। আৰু ঘৰত থাকি পিনে যদি কিবা কৰিব বিচাৰিছে, তো ঘৰত থাকি পইচা লাগে, তো আপোনালোকে এইকেইটা কৰক। চাই লওক কি আছে, কি নাই, মই কি কৰিছোঁ, কি থাকিব লাগে ঘৰত, কি কৰি পিনে মানে পইচা তুলিব পাৰি, তো উপাৰ্জন কৰিব পাৰি। তো বলক যাওঁ আৰু আৰম্ভ কৰোঁ। ঘৰত থাকি যদি পইচা লাগে, তো আপোনালোকে এইকেইটা চোৱক মই কি কৰিছোঁ। এইডোখৰতে আছে বস্তুটো, মানে এইপিনে আছে আমাৰ মুৰ্গী পোৱালি, এইপিনে আছে মুৰ্গী পোৱালিকেইটা। তো ঘৰত থাকি মানে মুৰ্গী পোৱালি পুহিব পাৰি। তো আৰু আছে আপোনালোকৰ মুৰ্গী পোৱালি, হাঁহ, ছাগলী, তো সেইকেইটা কৰিব। তো মই প্ৰথমত বেছি হেৰি নাই কৰা, মানে পইচা পাতি নাছিলে। তো পইচা পাতি নথকাৰ কাৰণে মই পিনে আপোনালোকৰ মা ভাগৰ শাৰী আছিলে, বেয়া শাৰী। তো সেই বেয়া শাৰীকেইটা লৈ পিনে আপোনালোকে এনেকুৱা বনাই দিলোঁ। তো এবাৰ চাই লওক চিনেমেটিক শ্বট। আৰু আপোনালোকে আৰু ঘৰত থাকি পিনে আৰু কিবা কৰিব বিচাৰিছে, এইপিনে আছে গৰু। তো গৰু একটা গৰু পোহকতো অকণমান কষ্ট হয়, গৰু পুহিবলৈতো ঘাঁহ পাতটো লাগে এইকেইটা। তো সেইকেইটা লৈ ল'ব আৰু আনি ল'বতো ঘৰত। আৰু গৰু 4-5টাকৈ পুহিবতো আপোনালোকৰ পইচা পাতি কিবা নাটনি হয়, যদি কিবা এটা কম বেছি হয়, যদি কিবা কাৰণত লাগে, যদি এটা গৰু বিকিলে 20-25 হাজাৰ টকা পালে। মুৰ্গী ছাগলী পুহিলে আপোনালোকে তাত পালে যিটো এটা আজিকালি কেজিয়ে মুৰ্গী 400-500 টকা, 400-450 টকামান। তো 450 টকা মানে আপুনি 6-7টা মুৰ্গী বিকিলে কিমান পইচা পালে। তো সেইকেইটাই চোৱক। আপোনালোকৰ ডেইলি মানে পইচা মানে আহি থাকিব। মানে প্ৰথমতে কষ্ট হ'ব, আপোনালোকে মানে 3-4 মাহমান কাম কৰক। তো এইকেইটা কাম কৰি পিনে আপোনালোকে যিকেইটা পইচা পাব, সেই পইচাকেইটা আপোনালোকে ধুনীয়াকৈ ৰেগুলাৰ পইচা কমাব পাৰিব। তো এইকেইটাই আছিল হেৰিকেইটা। আৰু মানে হাঁহো পুহিব লাগে। তো এটা মানে আজিকালি হাঁহৰ যোৰা প্ৰায় আপোনালোকৰ 1100 টকা। 1100 টকাকৈ আপুনি যদি হাঁহ পোহে, যদি 10-12টা, তো 10-12টাত আপুনি কিমান পইচা পালে 1100 টকা কৰি পিনে। তেনেকৈ আৰু ঘৰত সকলো বস্তু পুহিব লাগে, মানে পুহিব লাগেতো। আৰু প্ৰায়ভাগ ঘৰত আছেতো, যদিতো তো ভালকৈ পুহি পিনে যত্ন ল'ব, দৰৱ পাতি দিব। তো এইপিনে আপোনালোকৰ মানে ৰেগুলাৰ পইচা ওলাব, মানে কোনো পেইণ্টে আপুনি কাৰো ওচৰত খুজিব নালাগে। তো মই এইকেইটা কৰি আছোঁ, আপোনালোকে দেখাই দিলোঁ যিমান পাৰিলোঁ। তো এইকেইটাই আছিল হেৰিকেইটা। তো আপোনালোকৰ এইকেইটা কৰক ঘৰত। যিটো আপোনালোকৰ ভিডিঅ'টো মই যিমান জানো, মই কিমান কৰিব পাৰোঁ, তো সিমানটোহে কৈছোঁ। তো বেছি কোৱা নাই। আপোনালোকে কষ্ট কৰক, মানে অকণমান কষ্ট কৰিলেহে পইচা পাব, নহ'লে আজিকালি কোনো পইচা নিদিয়ে। এইটোতো খাং আৰু আপোনালোকৰ সদায় লোকে আপোনাক বেয়া ৰাস্তাতে নিব, ভাল ৰাস্তাত নিনিয়ে। তো সেইকাৰণে কৈছোঁ আপোনালোকে ভাল কাম কৰক, ভাল কিবা এটা কৰক। নিজৰ তলত চলিব মন আছে, নিজে কিবা এটা কৰক। আপোনালোকে নিজে ভাবক, এটা মুৰ্গীয়ে প্ৰায় 10-15টাকৈ ডিম পাৰে, 10-15-11টাকৈ ডিম পাৰে কিছুমান মুৰ্গীয়ে। তো তেনেকুৱা মুৰ্গী আনিব, ঘৰত আনি পোহক। তো এটা মুৰ্গীয়ে যিটো 11টা পোৱালি উঠায়, যিটো পোৱালি 11টা ভিতৰত 5-6টা মানকৈ থাকে, যিটো কিমান থাকে। তো প্ৰায়ভাগতো দৰৱ বিলাকৰ মুৰ্গী ইমানকৈ নমৰে। তো মুৰ্গী নমৰিবৰ কাৰণেতো দৰৱো খাব লাগিব। তো আৰু মানে তেনেকৈ পুহিব। তো একদিন আকৌ 5টাকৈ 10টা মুৰ্গী পোৱালি উঠালে, তো ইমান পোৱালি হ'ল। তো তেনেকৈ কৰি পিনে উঠাব। তো সকলো মুৰ্গী ধীৰে পোৱালি উঠায়। তো পোৱালি উঠাব, তাৰপিছত এনেকুৱা পোৱালিকেইটা আৰু আপুনি ভালকৈ উন্নত কৰিব বিচাৰিছিলে, আৰু ভালকৈ অকণমান হেৰি কৰিব লাগিব, মুৰ্গী অকণমান যত্ন ল'ব লাগিব। তাৰপিছত আপোনালোকে যিমান পাৰে তো সিমান হেৰি কৰিব। আৰু আপোনালোকে এইকেইটাই ক'লোঁ, আৰু মানে ঘৰতে বহি পইচা লাগে, তো এইকেইটা কৰক। আৰু অকণমান দৰৱ পাতি ল'ব মুৰ্গী, তেতিয়া আৰু আগবাঢ়ি যাব পাৰিব।
আৰু আমাৰ ঘৰত আছে এইটো শহাপহুটো, এইটো বহুত ঘৰৰ কাৰণে ভাল শুভ বস্তু হয়। আৰু মানে এইটো হেৰি আপোনালোকৰ মই কিনি আনিছিলোঁ যোৰা 800 টকাটো। এইটো আপোনালোকৰ ঘৰত পুহিব আৰু বহুত মানে বস্তুটো ভাল আৰু মানে মৰম লগা, এইটো বহুত ভাল লাগে চাবলৈ। চ' এইটো আপোনালোকে এবাৰ ৰেবিট হয়। ত' এইটোৱে ঘৰত আছে, এইকেইটা বস্তু পুহিব আৰু ইয়াৰ পোৱালি দিয়ে 8টা 9টাকৈ পোৱালি দিয়ে। ত' এইটো বস্তু মোৰ বহুত ভাল। আৰু মোৰ মগজত যিমান সোপা নলেজ আছিলে মই আপোনালোকক সেইকেইটা শ্বেয়াৰ কৰিলোঁ। আৰু মোৰ যিমান সোপা মোৰ যিমান হেৰি হয় মানে মই আপোনালোকক চব কথাই শ্বেয়াৰ কৰিম আজিৰ পৰা। তো আৰু মোৰ যদি ভিডিঅ'টো চাই পিনি ভাল লাগিলে তো এটা লাইক কৰি দিব, আৰু যদি নতুন এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ভিডিঅ'টো ইমানতে, আৰু নতুন ভিডিঅ' লাগে যদি অকণমান ছাপোৰ্ট কৰিব, যাতে আৰু মই অকণমান আগবাঢ়ি যাব পাৰোঁ আৰু বেলেগ ভিডিঅ' দিব পাৰোঁ। তো আজি ইয়াতে সমাপ্ত কৰিছোঁ, বাই বাই।